শুন, আজি আমি ইয়াত চাব লাগিব লকডাউন যে দিছে, এবাৰ লকডাউন 2.0 আহিছে, গম পাওঁ জাতক। ছাৰ, চাব লাগিব। এতিয়া লকডাউন যে দিছে কৰিবই লাগিব আমি, নেকি? মাই গড, আগত পুলিচ ৰখা আছে, কি কৰোঁ মই এতিয়া ঘৰলৈ যাবলৈ কি উপায় আছে? এটা কাম কৰিব পাৰোঁ মই সেই ইগলটোৰ ভৰিত উঠি দিওঁ, ধৰি লওঁ, তেতিয়া যে একো নহয়, তেতিয়া মই ঘৰটো পাই যাম, হৈ যাব। এয়া ঐ ইগল, তোক যিমান কৈছোঁ সিমান কৰ, বাকী সৱাল জবাব একো নাই। কৈ দিছোঁ, নহ'লে দুইটাই পৰিম আমি। ইয়াতে ৰখাই দিয়া, হৈ যাব। ঠিক আছে ইগল, এতিয়া নমাই দিয়ে না প্লিজ। এই আইডিয়াটো পিছে ভাল কাম কৰে পিছে। মই ভাবিছোঁ এবাৰ ইগলৰ ওপৰত উঠি কেনে যাম এতিয়াৰ পৰা। ইগলটোৱে ক'ত চিনি পাব মোক? মই চেহেৰা বদলাই যাম। উইক আছে না ঘৰত, সেইটো কাৰণে এতিয়া কাম আহিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে এই পাৰ্টটো কেনেকুৱা পাইছে? এইটো লকডাউন 2.0 পাৰ্ট 1 হয়, আৰু পাৰ্ট 2টো চাবলৈ নাপাহৰিব। ইয়াত অকল 2টা পাৰ্ট থাকিব। 2টা পাৰ্ট কি? আপোনালোকে ৰিকুৱেষ্ট কৰিলে কেইবাবাৰো পাৰ্ট বনাই দিম, মানে পাৰ্ট 3, পাৰ্ট 4, পাৰ্ট 5 এনেকুৱা চব এপিছড বনোৱা নাই, কিছুমান ইনকমপ্লিট আছে এপিছডবিলাক। একো নহয়, কেতিয়াবা বনাই দিম কমপ্লিটকৈ। কিছুমান এৰাকৈ আছে, আপোনালোকে ডাউট কৰিছে লাগি থকা, মই মিছা কথা কৈছোঁ বুলি নাভাবিব, বনাম আপোনালোকে ৰিকুৱেষ্ট কৰিলে। ঠিক আছে, মই এতিয়া সমাপ্ত কৰিছোঁ। কিন্তু এইটো লকডাউন 2.0 পাৰ্ট 31লৈকে বনাম বুলি ভাবিছোঁ। ঠিক আছে, 31লৈকে বনাই দিওঁ। আপোনালোকে ক'বলৈ দৰকাৰ নাই, মানে পাৰ্ট 5লৈকে কিমান আপোনালোকে ইমান ৰিকুৱেষ্ট কৰিব, ইমান খতম হৈ যাব সিমানতে। আপোনালোকে বেছি চাব পাৰে, এটা চাই লওক। মই 31লৈকে বনাম এই পাৰ্টটো, মানে এপিছডটো প্লে'লিষ্টত থাকিব ন। মই প্লে'লিষ্টটো বনাই থৈ দিম, মানে প্লে'লিষ্ট আপোনালোকক সেই প্লে'লিষ্টটো বনাই কেনে লগত নেক্সট ভিডিঅ'ত দেখাই দিম বনাইছোঁ বুলি, আপোনালোকে চাই ল'ব। আৰু মই বেলেগ ভিডিঅ'ছৰ প্লে'লিষ্ট দি থাকোঁ। আপোনালোকে পিজ্জাৰ ৰেচিপি চাইছে নাই? বেলেগ পাও ভাজি পিজ্জা ৰেচিপিও দি থৈ দিম প্লে'লিষ্টত, আপোনালোকে চিন্তা নকৰিব, মই দি দিম। ঠিক আছে, আহোঁ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই। ঠিক আছে, আৰু এটা কথা পাহৰি গৈছিলোঁ ক'বলৈ, হেপী ৰক্ষা বন্ধন গাইজ। ৰক্ষা বন্ধনৰ ভিডিঅ' বনাবলৈ ভাবিছিলোঁ, একো নহয়, মই ৰক্ষা বন্ধনৰ উইচ কৰি দিছোঁ আপোনালোকক। ভাবি ল'ব, ৰক্ষা বন্ধন মানে ভিডিঅ' এইটোৱে বনাইছোঁ, একো নহয়। আমি ভিডিঅ' বনাই থাকিম লকডাউনৰে এই মাহত, চাব দেই।